ওরে স্পিডে ধৰিব এতিয়া জলদি কৰ ৰবা টেনচন নলবা মই পहुঁচাই দিম জেগাত ওরে বকর লুকাই দে বাইকখন নহলে ধৰি আহিবিনি আরে কোনফালে গ'ল ৰে মই দেখি নাপালোচোন ও তাকে কোন খাই গ'ল বৰকে দেখি নাপালোচোন আরে মোৰ লুঙিয়াই খোল খাই গৈছে এইগিটা খেদাওঁতে কত জানে হেৰাই গ'ল পটককে ও বেয়া পলাইছে দে এইগিটা একদম মানে বাইক ফালি পলাইছে একদম আরে ভাইটি সকল অকমান আগত চাই আহোগে নহলে পুলিচক খবৰ দিব লাগিব ও বলক নহলে পুলিচকে খবৰ দিব লাগিব পুলিচক খবৰ দিব লাগিব মই গম পাইছো তুমি ওপৰলৈ কেলে চাই আছা ওপৰলৈ পলাই গ'ল লেপছা নেকি বাইক চাইক লৈ নহয় চাইছো আৰু ক'ত গছত উঠে পাই তো বাইক চাইক লৈ আয়ো চিনি চাম্পা বাইক গছৰ পৰা তুলিব পাৰিব নে আজিকালি সব পসিবল নাথিং ইজ ইম্পসিবল আয়ো হাতী খোৱা বেলেগ ইংলিছ মাৰিছাচোন মোৰ একদম ওপৰ লাগি গৈছে ওপৰ দিকে উৰাব নালাগে তলৰ দিকে আহা নহলে দুলুঙিয়ে খোল খাই যাব ফলো মি ওই মনে থাক আইজে কি জান ওই আমি আর রখিলু কেলে বই যাব লাগিছিল কাগলে ৰবা অলপ দেয়াতে ৰখা আমি সিধা ওলাই যাম হেতি যাব দি আগফালে কেনেবাকে যদি এফালে আহি যায় মোক আমাক দেখা পাব তো এফালে নাহে বহুত আন্ধা দেখা নাই নাহে যদিও আহে মই তোমালোক সবকে লুকুৱাই দিম টেনচন নলবা ওই তই যদি আমাক লুকাবই পাৰ তেনে লুকাই দিব লাগিছিল কাৰণে বহাই থৈছ যে আমাক মই যেতিয়াতে পাৱাৰ ইউজ কৰিব নোৱাৰো তো ইমাৰ্জেঞ্চি কামতে ইউজ কৰিব পাৰো নহলে বেটেৰী ডাউন হৈ নাযাব নেকি মোৰ ওই এটো ইমাৰ্জেঞ্চি নহয় নেকি হে আমি যে এতিয়া লুকাই আছো এটো ইমাৰ্জেঞ্চি নহয় এতিয়াও ইমান ইমাৰ্জেঞ্চি হোৱা নাই যেতিয়া ইমাৰ্জেঞ্চি হ'ব মই ইউজ কৰিম তো টেনচন কেলে লৈ আছা এটা আমাক নমাইলে হৈছে দেই গম পাইছ না কালিয়া তাকে মোৰ হেখাই ভয় লাগিছে এটোৱে আমাক ফসাই মাৰিব যেন লাগিছে দেই টেনচন নলবা না মই বচাম চিন্তা নকৰিবা ওই মনে থাকা মই সিগনেল পাইছো হেতি 100 মিটাৰ দূৰত আছে আহি আছে এফালে ওই এফালে নাহে কি জান বহুত আন্ধাৰ যাবই ভয় লাগিছে কিবা আরে সুৰ আন্ধাৰতে থাকে নাজানা নেকি বৰ বেলেগ সুৰে শৰ্মাৰ আন্ধাৰ দেই মোৰ লংগিয়া সুঙিয়া খোল খাই যাব বুলিয়ে ভয় লাগে আপোনাৰ লুঙিয়াখনৰ কাৰণে বেছি চিন্তা এই চিগগাঠি মাৰি লওক 3টা মান ওই বই পেটক খবৰ দি দিওগে তাৰ বাইক গল বুইছ নেপায় আৰু হি হৈ গলা ওই পুলিচক খবৰটো পেলাই থা বই এই ইমান দিন নাযাওঁ কাইলৈ ৰাতিপুৱা যাম ওই ৰ পেটক ফোনটো কৰি দিওঁ হি কিজান হিটো চাইডে বিচাৰি কৰিছে আমি তো এফালে দেখিলো বাৰু চুৰটো কৈ দে ৰেনে বিচাৰি বই ফালে বুইছ বই যাওঁ বই আপা ওই গল বই আমি ওলাই যাওঁ আপা নাই যোৱা এটা ৰখি কথা পাতি আছে ফোনত কাবাৰ লগত ৰবা বোলা গল ওই ৰব আমি এতিয়া কোনদিকে যাম ৰবা সিগনেল এটা পাই আছো ৰবা আমি এতিয়া চিধা যাব লাগিব বোলা উঠা অবিয় সুগিতাই কি নিলাব বেৰাক পলাইছিলে যে লুঙিয়া দাঙি বাইকহে নিলে কি জান বিয়ৈ মোৰ তেনেকুৱা লাগিছে একদম আগ চকা দাঙি পলাইছে অবিয় হেতু কোন আহিছে বা ব্লেক কান্দি আহিছে যে সেইটো পেটুৱা লাগিছে তাই বাইকখন নিলে কি জান গম পাইছা বিয়ৈ নিলে মোৰ বাইকখন লৈ গ'ল মৰমৰ বাইকখন পেটুৱা ভাইটি দুখ নকৰিবা মই আছো নহয় যেনে তেনে হলেও ধৰিম বুইছা চুৰকেইটাক মিহিৰাম দাইটি এজন কোন হে মোক যে এনেকে সান্তনাটো দিছে পেটুৱা এজন মোৰ বিয়ৈ বিয়ৈহে নেকি কি খবৰ দাইটি ইমান কষ্ট কৰি জলকীয়া লগাই মই বাইকখন লৈছিলো চুৰে জহনি মোৱাকেইটাই লৈ গ'ল দুখ নকৰিবা মই ধৰি দিম যেনেকে হলেও ধৰিম দেই টেনচন নলবা কি যে কম মই এতিয়া সেইটো পেটুৱা বই তাক কথাটো জনাই দিওঁগে পেটুৱা খোৱা চুৰকেইটা দেখিছিলো ধৰিব নোৱাৰিলো কিন্তু কেইটা আছিলে বাৰু চোৰ 3টা দেখিছিলো 3টা মোক খেদাওঁতে লুঙি খোল খাই গৈছে একদম
ঐ তহঁতি চুকেইটা দেখিছিলি যদি মোক ফোন এটা কৰিব লাগিছিলে। আপোনাৰ নাম্বাৰ নাই। আৰে মিহিৰাম দাইটিক কৰিব লাগিছিলে ফোনটো, মই তোৰ লগতে আছিলো না। আপোনাক ফোন কৰা হলে কি হল হয়? আপুনি কি ছুপাৰমেন নে বেটমেন? উৰি গল তিন যে পুটককে। ঐ পোৱালি, ডোন্ট আণ্ডাৰষ্টেমেট অফ মাই পাৱাৰ, আই এম অল্ড মেন। আয়ো অল্ড মেন বোলে, কি কৰিলে বাৰু অল্ড মেনটোৱে? ঐ ভাইটি, তুমি কিন্তু অলপ বেছি কৈছা দেই। এনেকুৱা চুৰ মই আগতে ডজন ধৰি থোৱা ৰেকৰ্ড আছে। হ'ব গম পাম নহয়, এইকেইটাক ধৰি থাককচোন আপুনি। ঐ ভাইটি, চেলেঞ্জ নকৰিবা দেই, হাৰি যাবা কিন্তু। কৈছো চেলেঞ্জ, কি কৰিব? ধৰিব পাৰিব নেকি? ধৰি থাককচোন। ঐ ভাইটি, চাবা কিন্তু দেই, চেলেঞ্জ কৰিছা, মই কিন্তু কাইলৈ ধৰি দেখাই দিম পটককে। অকে, দেখা যাব। বিয়ে বাদ দিয়ক, কাইলৈ কথা কাইলৈ দেখা যাব। বলক ঘৰলে যাওঁ। অকে, বলক। ঐ ভাইটি, মনত ৰাখিবা, কাইলৈ মই ধৰি আহিছো, 1000 টকা লাগিব দেই। যাওক 2000 টকা দিম, যাওক ধৰি দিলে। নাইটি, আপুনি যদি ধৰি দিব পাৰে মই আপোনাক 3000 টকা দিম।